শ্ৰদ্ধাৰ ৰাইজ, আমি যেতিয়া চৰকাৰৰ দায়িত্ব লৈছিলোঁ, ৰাজ্যবাসীক আমি কৈছিলোঁ যে আমি 1 লাখ চৰকাৰী চাকৰি আমি নিকা ব্যৱস্থাৰে প্ৰদান কৰিম। ইতিমধ্যে আমি 30,000 চৰকাৰী চাকৰি আমি নিকা ব্যৱস্থাৰে চৰকাৰ 1 বছৰ পূৰ্ণ হোৱাৰ সময়ত আমি প্ৰদান কৰিলোঁ। অহা মাহত আগষ্ট মাহৰ শেষলৈ আৰু আমি 12,000 চৰকাৰী চাকৰি সম্পূৰ্ণ নিকাভাৱে আমি নিযুক্তি দিয়াৰ বাবে সিদ্ধান্ত লৈছোঁ। শ্ৰদ্ধাৰ ৰাইজ, আমি যেতিয়া চৰকাৰৰ দায়িত্ব লৈছিলোঁ, ৰাজ্যবাসীক আমি কৈছিলোঁ যে আমি 1 লাখ চৰকাৰী চাকৰি আমি নিকা ব্যৱস্থাৰে প্ৰদান কৰিম। ইতিমধ্যে আমি 30,000 চৰকাৰী চাকৰি আমি নিকা ব্যৱস্থাৰে চৰকাৰ 1 বছৰ পূৰ্ণ হোৱাৰ সময়ত আমি প্ৰদান কৰিলোঁ। অহা মাহত আগষ্ট মাহৰ শেষলৈ আৰু আমি 12,000 চৰকাৰী চাকৰি সম্পূৰ্ণ নিকাভাৱে আমি নিযুক্তি দিয়াৰ বাবে সিদ্ধান্ত লৈছোঁ। শ্ৰদ্ধাৰ ৰাইজ, আমি যেতিয়া চৰকাৰৰ দায়িত্ব লৈছিলোঁ, ৰাজ্যবাসীক আমি কৈছিলোঁ যে আমি 1 লাখ চৰকাৰী চাকৰি আমি নিকা ব্যৱস্থাৰে প্ৰদান কৰিম। ইতিমধ্যে আমি 30,000 চৰকাৰী চাকৰি আমি নিকা ব্যৱস্থাৰে চৰকাৰ 1 বছৰ পূৰ্ণ হোৱাৰ সময়ত আমি প্ৰদান কৰিলোঁ। অহা মাহত আগষ্ট মাহৰ শেষলৈ আৰু আমি 12,000 চৰকাৰী চাকৰি সম্পূৰ্ণ নিকাভাৱে আমি নিযুক্তি দিয়াৰ বাবে সিদ্ধান্ত লৈছোঁ। শ্ৰদ্ধাৰ ৰাইজ, আমি যেতিয়া চৰকাৰৰ দায়িত্ব লৈছিলোঁ, ৰাজ্যবাসীক আমি কৈছিলোঁ যে আমি 1 লাখ চৰকাৰী চাকৰি আমি নিকা ব্যৱস্থাৰে প্ৰদান কৰিম। ইতিমধ্যে আমি 30,000 চৰকাৰী চাকৰি আমি নিকা ব্যৱস্থাৰে চৰকাৰ 1 বছৰ পূৰ্ণ হোৱাৰ সময়ত আমি প্ৰদান কৰিলোঁ। অহা মাহত আগষ্ট মাহৰ শেষলৈ আৰু আমি 12,000 চৰকাৰী চাকৰি সম্পূৰ্ণ নিকাভাৱে আমি নিযুক্তি দিয়াৰ বাবে সিদ্ধান্ত লৈছোঁ।